নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি চাম 2024 বৰ্ষত সাহিত্য একাডেমী লাভ কৰা কেইজনমান অসমীয়াৰ নাম। তো 2024 বৰ্ষৰ ইতিমধ্যে সাহিত্য একাডেমী এৱাৰ্ড ঘোষণা কৰা হৈছে। তো চাওক, ইয়াতে অসমৰ পৰা 3জন ব্যক্তিয়ে লাভ কৰিছে। প্ৰথমতে আহিছোঁ অসমীয়া শাখাত লাভ কৰিছে আমাৰ এইফালে চাব শ্ৰী সমীৰ তাঁতী। তেখেতৰ কাব্যগ্ৰন্থ ফৰিংবোৰে বাটৰ কথা নাজানে, এইটো হ'ল তেখেতৰ কাব্যগ্ৰন্থ। ইয়াৰ বাবে শ্ৰী সমীৰ তাঁতীয়ে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছে। ইয়াৰ পিছতে চাব বড়ো ভাষাৰ কাৰণে লাভ কৰিছে শ্ৰী অৰণ ৰাজা। তেখেতে লাভ কৰিছে বড়ো ভাষাৰ বাবে, আৰু তেখেতৰ উপন্যাসখনৰ নাম হ'ল চৰণী থাখাই উপন্যাস। তেখেতৰ চৰণী থাখাই উপন্যাসৰ বাবে লাভ কৰিছে শ্ৰী অৰণ ৰাজা। তেখেতে 2024 বৰ্ষৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছে। আৰু ইয়াৰ পিছত আহিল আপোনাৰ শ্ৰী দীপক শৰ্মা। তেওঁ সংস্কৃত ভাষাত লাভ কৰিছে, আৰু তেখেতৰ কাব্যগ্ৰন্থটোৰ নাম হ'ল ভাস্কৰ চৰিতম। হয় বন্ধু বান্ধৱীসকল, এই আপোনালোকে চাইছে ভাস্কৰ চৰিতম তেখেতৰ কাব্যগ্ৰন্থ, যাৰ বাবে তেখেতে 2024 বৰ্ষৰ তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। তো এয়ে আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকেই অসমীয়া ভাষাত কিছুমান গুৰুত্বপূৰ্ণ খবৰসমূহ আপোনালোকৰ মাজলৈ দিবৰ বাবে। তো থেংক ইউ বন্ধু বান্ধৱীসকল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কমেণ্ট কৰিবৰ কাৰণে নাপাহৰিব। আৰু লগতে লগৰ বন্ধু বান্ধৱীসকলকো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও আগন্তুক পৰীক্ষাসমূহত আহিব পৰা কিছুমান খবৰ যাতে এবাৰ লাভ কৰিব পাৰে। থেংক ইউ। জয় অসম।